মই তোমাৰ পাগল প্ৰেমিক শিৱসাগৰ কলেজৰ ধুনীয়া ছোৱালীজনী। মই তোমাক কৈছোঁ, জয়পাৰৰ সেই আবেলিটো মনত আছেনে তোমাৰ? যিদিনা তুমি বৰষুণৰ টোপালৰ দৰে ভাহি আহিছিলা মোৰ হৃদয়ৰ মাজলৈ। তুমি জানানে, যেতিয়া মই জয়পাৰৰ সেই সময়বোৰলৈ মনত পেলাওঁ, তেতিয়া মোৰ তোমাৰ প্ৰেমত পৰা যেন লাগে, আৰু তেতিয়াই হিয়াখন আকুল হৈ পৰে তোমাৰ সতে জোনাকৰ বৰষুণত তিতিবলৈ। সপোনবোৰেই নহয় জানো জীৱনৰ ৰং? আৰু সেইবাবেই হয়তো দগ্ধ সময়ৰ দুখ যন্ত্ৰণাৰ আৱৰ্জনাবোৰক আঁতৰাই তোমাৰ সতে নতুন সপোনবোৰ দেখিবলৈ আগবাঢ়িছোঁ। মই নেজানো কেনেকৈ তোমাৰ ভাল লগাবোৰ নিঃশব্দে আহি মোৰ হিয়াৰ মাজত ৰাজকাৰেং সাজিলে, আৰু তাৰেই ফলস্বৰূপে ময়ো ভাল লগাবোৰ বিচাৰি তোমাৰ প্ৰেম সাগৰত নাও মেলি দিলোঁ। এই প্ৰেমক লৈ সলনি কৰিব বিচাৰোঁ মোৰ জীৱনৰ সংজ্ঞা। ঐ ধুনীয়া ছোৱালীজনী, শুনা না, তোমাৰ বাবেই মোৰ বুকুত কত অবুজ আশা, ৰঙা কলিজাত ভৰি থকা এবুকু মৰম, তোমাৰ মেঘালী চুলি, গোলাপী দুগালৰ আৰে আৰে যৌৱনৰ পলাশী ফাগুনৰ বাহ। নাজানো এই ধুনীয়াবোৰৰ বাবে কিমানৰ বুকুত তুমি সপোনৰ লগৰী হৈ বাস কৰি আছা। তথাপিও কৈছোঁ, শুনা জয়পাৰৰ ধুনীয়া ছোৱালীজনী, তোমাৰ বাবে মই এজন পাগল প্ৰেমিক। সেইবাবে তোমাৰ সপোনবোৰক লৈ প্ৰেমৰ মালা গাঁঠিব বিচাৰোঁ। বুকুত এবুকু আশালৈ বাট চাই আছোঁ তোমাৰ পাগল প্ৰেমিক হৈ।